এয়া বগৰী পুৰা খাই আছো দেই টেঙা মিঠা আৰু আধা কেজি দিব এই নালাগে দুটা দিলে হ'ব 50 টকা কৰি দে বা ধুনীয়া লাগিছে দেই হেল্ল' এভৰিৱান হেপী নিউ ইয়াৰ সকলোকে আজি আকৌ নতুন বছৰ তো নতুন ট্ৰিপ এটালৈ আহিলোঁ এতিয়া অৰুণাচল নতুন জেগা এডোখৰলৈ গৈ আছোঁ তো মানে এতিয়া অৰুণাচল গেট পাছ ল'বলৈ ৰখি আছোঁ চাৰ্ফেৰে ইয়াৰ গাড়ী একদম ভিৰ হৈ আছে তো জাৰ্ণিতনো কি হয় মই দেখাই গৈ থাকিম এতিয়া আমি অৰুণাচলৰ পাছ ল'লোঁ আৰু এতিয়া গৈ আছোঁ আৰু মোৰ লগত গাড়ীত আছে এয়া মোৰ ভাগিন সুমিতা এয়া বা এয়া বেটু শুই আছে দেই তাৰ টোপনি ধৰিছে আৰু এয়া মানুহজন ড্ৰাইভ কৰি আছে আৰু আমাৰ ভিনদেউ মৰমৰ হাই কৈ দিওঁ ভিনদেউ গাড়ীত আমিবোৰ চব গৈ আছো বাকী আৰু এয়া অৰুণাচল জাষ্ট সোমাইছো ইউনিভাৰ্চিটি পালোহি এয়া অৰুণাচল ইউনিভাৰ্চিটি জাষ্ট ক্ৰছ কৰিছোঁ আৰু গৈ আছো আৰু জাৰ্ণিতনো কি হৈ থাকে দেখুৱাই গৈ থাকিম এয়া গোল্ডেন পাগোডা পাৰ হলো মই আগৰ ব্লগটোত দেখুৱাইছিলো আপোনালোকক তো এইটোৱে ৰাস্তাটো এইফালে যাব পাৰি এয়া নামচাই গোল্ডেন পাগোডা পাৰ কৰি গৈ আছো এয়া চোখাম ৰিজৰ্ট জাষ্ট ক্ৰছ কৰিলোঁ মোৰ অৰুণাচল যিটো ফাৰ্ষ্ট ব্লগ মই তাত দেখুৱাইছিলোঁ ৰিজৰ্টখন এয়া সৰিয়হ খেতি পাইছোঁ একদম ইয়াতে ৰখিলোঁ দেখি বহুত ভাল লাগিছে ফটো কেইখন মাৰি লওঁ বুলি ভাবিছোঁ আৰু মই দেখুৱাইছোঁ বাৰু আপোনালোকক ভিডিঅ'টো পূৰা ভিডিঅ' কৰিবই ধৰিছে এয়া জেগাটো বহুত ধুনীয়া এৰিয়াটো বহুত ডাঙৰ হয় আৰু বহুত ভাল লাগিছে একদম য়েল্ল' হৈ জিলিকি আছে ওচৰলৈ গৈ দেখুৱাইছোঁ বাৰু ৱাও ইমান ভাল লাগিছে পুৰা য়েল্ল' হৈ জিলিকি আছে একদম আৰু এৰিয়াটো বহুত ডাঙৰ চিনাৰীটো ইমান ধুনীয়া লাগিছে ভিউটো ইমান ধুনীয়া লাগিছে ফটো নামাৰাকৈ থাকিব পাৰি জানো তো মাৰিয়ে লওঁ দুকপিমান এতিয়া আকৌ ইয়াৰ পৰা গৈছোঁ সৰিয়হখিনি দেখি পেলাই একদম মানে থাকিব নোৱাৰিলোঁ ফটো মাৰি ল'লোঁ তাই বেটি আৰু মই এতিয়া আকৌ গৈ আছোঁ গৈ থাকোঁ এতিয়া গৈ থাকোঁ আগুৱাই আৰু আগলৈ গৈ জাৰ্ণিত কি পাই থাকোঁ দেখুৱাই গৈ থাকিম যিমানে আগবাঢ়িছোঁ সিমানে চিনাৰীটো ধুনীয়া হৈ গৈ আছে দেখিবলৈ আৰু ধুনীয়া হৈ গৈ আছে তো আগুৱাই গৈ থাকোঁ এয়া আমি পাই গ'লোঁ কামলাং ৰিজৰ্ট এইখন অৰুণাচল মেডো পাৰ হৈ পেলাই পায় কামলাং ৰিজৰ্ট তো বাহিৰৰ পৰা ভিউটো ইমান ধুনীয়া লাগিছে তাকে মই দেখুৱাইছোঁ তো ভিতৰত বা কেনেকুৱা এবাৰ ভিতৰলৈ গৈ চাওঁগৈ এইখন অৰুণাচল কামলাং ৰিজৰ্ট ভিতৰলৈ যাওঁ এতিয়া ভিতৰলৈ গৈ আছোঁ আৰু কি আছে মই দেখুৱাই গৈ থাকিম ইয়াৰ পৰিৱেশটোনো কেনেকুৱা দেখুৱাই গৈ থাকিম ইয়াতে আছে ৰিচিপশ্যন এইটো ৰিচিপশ্যন আৰু
সঁচাকে সিনাৰীটো কিবা বহুতেই ধুনীয়া ভাল লাগিছে বিশেষকৈ পাহাৰখন সঁচাকে ধুনীয়া লাগিছে তো নৈখনৰ ওচৰলৈ গৈ চাওঁচোন এবাৰ তললৈ এয়া কামলাং ৰিজৰ্ট বুলি ডাঙৰকৈ লিখা আছে ভিনদেউ আৰু বায়ে খাই আছে ভিনদেউৱে নৈখনৰ ওচৰত থিয় হৈ আছে আৰু ভিউটো সঁচাকে বহুত ধুনীয়া মই দেখুৱাই দিছোঁ ৰাউণ্ডকৈ পানীখিনি ইমান চফা কিবা বহুত ধুনীয়া লাগিছে পৰিৱেশটো আৰু চিনেৰীটো সঁচাকে বহুত ধুনীয়া এইফালে এনেকৈ বহি আছে মানুহ কিছুমান আৰু এইফালে আমাৰ টিম গোটেইবিলাক ইয়াতে এনেকৈ বেগ চেগ থৈ ৰেষ্ট কৰিছে দেই চব টায়াৰ্ড হৈ গৈছে জাৰ্ণি কৰি অকণমান ৰেষ্ট সেইফালে বেটাই সুমিতাৰ লগত একদম পানীত নামিছে আৰু সঁচাকৈ কিবা এটা ভাল লাগিছে পানীৰ শব্দ কলকলনি আৰু ভিউটো ইমান ধুনীয়া ইয়াত এনেকৈ বহিব পৰা সুবিধা আছে এনেকৈ মানুহে বহি আছে আৰু যিটো পানীৰ শব্দ ৱাও সঁচাকৈ বহুত ভাল লাগিছে পানীৰ শব্দ বহুত ভাল পাওঁ কলকলনি পানীৰ যিটো চফা পানী অঁ বেটা কোৱা তুমি পানীত নামিছা নামিম বেটা আমি নামি আছোঁ দেই ৰ'বা আৰুনো ইয়াত কি আছে অকণমান ঘূৰি মেলি চাওঁ বুলি ভাবিছোঁ ইয়াৰ পৰিৱেশটো কেনেকুৱা আৰুনো কি আছে তো অলপ ঘূৰি মেলি চাওঁ বুলি ভাবিছোঁ চিনাৰীটোতো ক'বই নোৱাৰি বহুতেই ধুনীয়া ইমানে ভাল লাগিছে আৰু মিহি মিহিকৈ বতাহ দিছে ইমান ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা এইফালে এখন কাঠৰ ব্ৰিজ আছে তো ইপাৰে গৈ চাওঁচোন কেনেকুৱানো লাগে এইখন কাঠৰ ব্ৰিজ দি গৈ আছোঁ আৰু এয়া নৈখন ব্ৰিজৰ ওপৰৰ পৰা চাইছোঁ দেই সঁচাকৈ বহুত ধুনীয়া ভিউটো মোৰ যে বহুত ভাল লাগিছে আৰু এইফালে নৈখন চফা পানী ৱাও এতিয়া আগলৈ গৈ চাওঁচোন আৰুনো কি আছে ইয়াতে এয়া কাঠৰ ব্ৰিজখন দি পাৰ হৈ লৈছোঁ দেই ইপাৰেনো কি আছে চাওঁ এইফালে সৰু সৰু টেণ্ট দুটা আছে এয়া টেণ্ট আৰু এয়া ভিউটো একদম দেখুৱাইছোঁ আপোনালোকক এয়া বা আহিছে আৰু এইফালে সৰু ৰাস্তা এটি আছে গৈ চাওঁচোন এইফালেনো কেনেকুৱা কি আছে চিনেৰীটো চাওক সঁচাকৈ বহুতেই ধুনীয়া পৰিৱেশ মোৰ বহুতেই ভাল লাগিছে আৰু মই এনেকুৱা জেগা বহুত ভাল পাওঁ ইমান ধুনীয়া ভিউ মানে মোৰ ৱৰ্ডছ নাই আৰু ক'বলৈ এইফালে এটা ডাঙৰ হাতুৰী আছে দেই এইটো এটা ডাঙৰ হাতুৰী এয়া বগৰী একদম পকি আছে পকি ৰঙা হৈ আছে খাওঁতা মানুহ নাই এইডাল বগৰী গছ পাইছোঁ আৰু এয়া ভিউটো দেখুৱাইছোঁ দেই
মাইকী মানুহ ক'তনো টেঙা দেখিবলৈ থাকিব নোৱাৰো নহয় খাওঁ খাওঁ লাগিলে আমাৰ শুকাই গৈছে খালি এটা ভাল ন ৱা একেটা বৰ ধুনীয়া হয় খাওঁ খাওঁ লাগিছে দেখি পেলাই আমি বগৰী খোৱাত লাগিলো দেই এয়া বগৰী পুৰা খাই আছো দেই টেঙা মিঠা একদম বগৰী মানে থাকিব নোৱাৰিলো খাই দিলো পাৰি মেলি এতিয়া আকৌ ইপাৰ পৰা সিপাৰ এয়া কাঠৰ ব্ৰিজেৰে পাৰ হৈ আছো তো আগলৈ আৰু কি আছে ইয়াতে মই দেখুৱাই গৈ থাকিম এতিয়া উভতি দিছোঁ এয়া পাৰ কৰিলোঁ দেই কাঠৰ ব্ৰিজ আৰুনো কি আছে ইয়াত দেখুৱাই গৈ থাকিম এইবাৰ কেমেৰা ভিন্দৰ হাতত দিলোঁ আৰু বেটি আৰু মই অকণমান তললৈ গৈ চাওঁচোন কেনেকুৱানো লাগে পানীত নামিম দেই ইমান চফা একদম তলৰ শিলকেইটি দেখি পায় বহুত ধুনীয়া লাগিছে ভিউটো যিমান পাৰো দেখুৱাইছো আৰু দেই সঁচাকে বহুত ধুনীয়া মানে পানীৰ মাজত থিয় হৈ ললো বাহঁতি বহিছে চকী পাৰি পানীত ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা পানী বাই একদম বহি ললে চকীখন আনি মা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে পানী একদম বহি লৈছে ইমান চেঁচা পানীখিনি আইও শিলটোৰ ওপৰতে উঠিব লাগিব এতিয়া বেটা চোৱা কেনেকুৱা লাগিছে তোমাৰ পানীত বহি মজা লাগিছে ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা নাই লগা ইমান চেঁচা পানীখিনি এনেকে বহি যাওঁ কেনেকে মোক বেটা দেখুৱাইছে দেই কেনেকে কৰিব লাগে চাবা বহুত ঠাণ্ডা এইফালে একদম চবেই পানীত নামি ললে দেই এইফালে বেটি এইফালে বেটা একদম বহি লৈছে দেই চকী পাৰি এয়া সুমিতা ইয়াত আহি সঁচাকৈ বহুত ভাল লাগিলে আৰু মই যিমান পাৰোঁ আপোনালোকক দেখুৱালোঁ আৰু বহুত এনজয় কৰিলোঁ লগতে আমাৰ কিছুমান গুড মমেণ্টছ আমি কেমেৰাত কেপচাৰ কৰিলোঁ যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ এতিয়া ইয়াৰ পৰা ওলাব লৈছোঁ এতিয়া আমি ইয়াৰ পৰা বিদায় ল'লোঁ কামলাং ৰিজৰ্ট ইয়াৰ পৰা ওলাইছোঁ এতিয়া আমি ৰিটাৰ্ণ হ'লোঁ আৰু গৈ আছোঁ তো আগলৈনো কি হৈ থাকে জাৰ্ণিত মই দেখুৱাই গৈ থাকিম আমি নিজে 500 দি কিনি আনা হয়তো আপোনাৰ লগতে কিনেকা দিম হ'ব ভাবিছো আছে এইবাৰ মানে ভিন্দই অৰুণাচলৰ মাছ খাবই পুৰা মাছ কিনি লৈছে আৰু ৰাস্তাত যিমান বজাৰ পালে সকলোতে সোমাইছে আৰু দাম দৰ কৰিছে আৰু বস্তু মানে নিবই মানে এইবাৰ 2 কেজি
এইটো দিব যাব হৈ তিনি হৈ যাব হৈ যাব আৰু আধা কেজি দিব এই নালাগে দুটা দিলে হ'ব 50 টকা কৰি দিয়ে দিনটো ঘূৰি মেলি বজাৰ কৰি আহি নামচাই পালোহি আৰু এইখন সুভাষ হোটেল বুলি ইয়াত খাবলৈ সোমালোঁ আৰু নিউ ইয়াৰ হয় বহুত সকলোতে বহুত ভিৰ এয়া খাচী মাংস আৰু ভাত পাপৰ সকলো আছে যি পাওঁ তাকে খাব লাগিব কাৰণ নিউ ইয়াৰ হৈছে বহুত মানুহ সবতে বহুত ভিৰ তো সবে ইয়াতে খালোঁ আমি দিনটো ফুৰি মেলি খাই বৈ এতিয়া ৰিটাৰ্ণ বেক টু হোম ঘৰলৈ উভতিছোঁ তো বহুত ভাগৰ লাগিছে বহুত টায়াৰ্ড হৈ গৈছোঁ এতিয়া ঘৰলৈ গৈ আছোঁ মোৰ ভিডিঅ' চাই কেনেকুৱা পালে যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো লগতে যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব